নমস্কাৰ, মই হিমাংশু প্ৰসাদ দাস পাঠ কৰিব ওলাইছোঁ জাকিৰ হুছেইন খানৰ এটি কবিতা প্ৰেম। তোমাক লগ পাইছিলোঁ আমেৰিকাৰ ওচৰৰ এখন সৰু দেশত। প্ৰেমত পৰি টি চাৰ্টত আঁকিছিলোঁ তোমাৰ ছবি। মানুহে মোক পাগল বুলি কৈছিল। তোমাৰ আগমনলৈ বহু দূৰ বুলি ভাবি যৌৱনৰ এজাক মাতাল বতাহ হৈ ধুনীয়া এজনীক লগ পাবলৈ গলো সুদূৰ আফগানিস্তানত। লগ পালো তোমাক। তুমি কোৰাণখন নপঢ়াকৈ মুছলমান হ'বলৈ দিলা। দীঘল পাঞ্জাবী, মূৰত পাগুৰি, কান্ধত AK-47 লৈ মুছলমান হৈ গলো। তোমাৰ কথাত কিমানক মাৰিলো, অথচ জানিবলৈ নিদিলা। আলহামদুলিল্লাহ হে ৰব্বিল আলামিন মানে কি? এদিন আকাশৰ পৰা উৰি অহা বাৰুদে ছিন্ন বিচ্ছিন্ন কৰি থৈ গ'ল মোৰ সুঠাম শৰীৰ। তুমি মোক চাবলৈ নাহিলা। জানাজা নামাজ দূৰৰ কথা। ৰ'দ আৰু বৰষুণত মাংসবোৰ পচিছিল। সেই দুৰ্গন্ধ মই সহ্য কৰিব নোৱাৰিলো। কি যন্ত্ৰণা! বহু বছৰ পিছত আহিলো আকৌ তোমাৰ আৰু মোৰ দেশলৈ। তোমাৰ আবেদনময়ী যৌৱনে উন্মাদ কৰিলে মোক। তোমাৰ গোলাপী ওঠৰ মিচিকীয়া হাঁহি। আকৌ মই প্ৰেমত পৰিলো। তুমি মোক হিন্দু হ'বলৈ দিলা। কপালত ৰঙা ফোট লৈ হৈ গলো পাক্কা হিন্দু। ক'বলৈ দিলা জয় শ্ৰীৰাম। তোমাৰ প্ৰেমত পাগল হৈ মুখস্থ কৰিলো কেৱল জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নাজানিলো ওম শান্তি মানে কি? কিমানক গো হত্যাৰ নামত ৰাস্তাৰ কাষত থকা ইলেক্ট্ৰিক পোষ্টত বান্ধি বীৰত্ব দেখুৱালো। আজি মই ক্লান্ত। অকণমান জিৰণি ল'বলৈ এদিন কোনোবা এখন হস্পিতালৰ মুৰ্দা ঘৰত আশ্ৰয় ললো। তোমাক বহুত খবৰ দিলো অকলে ভাল নালাগে বুলি। তুমি নাহিলা। এবাৰো চাবলৈ নাহিলা। কিয়নো তোমাৰ ঘিণ লাগে। মোৰ লগত যে শুই আছে অনেক গোন্ধ ওলোৱা ডিটেনশ্যন কেম্পৰ মৃতদেহ। এয়াই নেকি তোমালোকৰ প্ৰেম?